এতিয়া কি দিছে? বিলাহী কিমান কাটিছিলে? বিলাহী 1 কেজি। হয়। বিলাহী 1 কেজি দিছোঁ, চেনি আধা কেজি। তাৰপিছতে দিছোঁ আৰু আদা, নহৰু, পিঁয়াজ দিছোঁ। হয়। জিৰা গুড়ি দিছোঁ, জলকীয়া গুড়ি দিছোঁ, ভিনেগাৰ দিছোঁ। আমাৰ যিবোৰ সাধাৰণতে বিয়াত যিবোৰ লুচিৰ লগত আগতে আমি সৰুতে খাইছিলোঁ যে, হয়, বিলাহী টক, সেইটো বিলাহী টক। এতিয়া এইটো হৈ আছে আৰু এইটো হৈ আছে, হয়। এতিয়া এইখিনি উপকৰণ দিয়াৰ পিছত মানে এভাগে গৰম হেৰি কৰিব লাগে। ঠাণ্ডা হ'লে এইখিনি আৰু মানে সুন্দৰভাৱে ডাঠ হৈ আহিব আৰু। হয় হয়। এইটো বিলাহী মিঠা বিলাহীৰ মিঠা আচাৰ। মিঠা আচাৰ। এইটো কিমান দিন থাকিব ভাল হয়? এইটো আপোনাৰ 6 মাহ। 6 মাহ। হয় হয়। বৰ বেছি বস্তুৰ প্ৰয়োজন নাই ইয়াত। বেছি বস্তুৰ প্ৰয়োজন নাই, হয়। একেলগে কৰিছে আপুনি? আৰু হালধি আৰু ৰং জলকীয়া মহিলা আজি 10গৰাকী হৈছে। এতিয়া মই শিকাইছোঁ জলকীয়া, বেঙেনা, বিলাহী, তাৰপিছতে আমৰ আচাৰ শিকাইছোঁ। আৰু বিশেষকৈ কি ধৰণে আমি প্ৰিজাৰ্ভ কৰিব লাগে সেই বস্তুটোৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। আচাৰৰ ৰেচিপিবোৰো দিছোঁ। লগত আমি আচাৰ কি ধৰণে মানে বহুত দিনলৈকে সংৰক্ষণ কৰি ৰাখিব লাগে সেইখিনিৰ ওপৰতে মই বেছি মানে প্ৰশিক্ষণ দিছোঁ। কেনেকুৱা পাইছে এতিয়া পৰীক্ষাৰ্থীসকলে কিবা কৈছে নেকি বা কেনেকুৱা পাইছে তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কেনেকুৱা পাইছে? আগ্ৰহ প্ৰকাশ কৰিছে, হয়। বহুত দূৰৰ পৰাও আহিছে। হয়। আপোনাৰ ধৰক যোৰহাট, তাৰপিছতে আহিছে আপোনাৰ শিৱসাগৰ আহিছে, নাজিৰা, দুলীয়াজান, নগাঁও, এনেকৈ বিভিন্ন জেগাৰ পৰা আহিছে। মহিলাখিনি দেখাত আগ্ৰহীয়ে লাগিছে, কৰিব যেন গম পাইছোঁ। আৰু যিমান খুঁটি নাতি আছে ভাল ধৰণে শিকাবলৈ মানে আগ্ৰহ প্ৰকাশ কৰিছোঁ, শিকাই আছোঁ আৰু যিখিনি পাৰোঁ। তাৰপৰা তেল গৰম কৰি বেঙেনাখিনি ৰঙচুৱাকৈ ভাজি লৈ অন্য এটা পাত্ৰত উঠাই ল'ব লাগে। আজি কি শিকিলা আজি? এতিয়ালৈকে জলকীয়া আচাৰ শিকালে, বিলাহী আচাৰ, বেঙেনা আচাৰ। তুমি ইয়াৰ কথা কেনেকৈ গম পালা যে ইয়াত কিবা শিকাই আছে বা এই সম্পৰ্কত? হয়, মানে কিবা এটা কৰিবলৈ আগবাঢ়িবৰ কাৰণে মানে এনেই ইউটিউবটো চাই থকা হয় ন, কি কৰিলে কি হ'ব তেনেকুৱাতে মানে বাইদেউৰ মানে হেৰিটো সাক্ষাৎকাৰটো পালোঁ। পাওঁতে মানে তেনেকৈ বাইদেউৰ কণ্টেক্ট নাম্বাৰটো ল'লোঁ, লৈ পেলাই ওলাই আহিছোঁ আৰু কি কৰিব পাৰোঁ আৰু। আজি কেনেকুৱা লাগিছে শিকি? ভাল লাগিছে। কৰিব পাৰিবা নে তেনেকৈ? খৰচী মাৰি কথাখিনি শিকাই দিছে, ভাল লাগিছে। এনেকৈ কৰিব পাৰিব কেনে? চেষ্টা কৰিছোঁ। মমতা বেগম, মই নাজিৰা নমাটিত ঘৰ মোৰ। মেমৰ মই ফেচবুকত পাইছিলোঁ, ফেচবুকত পাই কণ্টেক্ট নাম্বাৰটো থ'লোঁ। তাৰপৰা ফোন কৰিলোঁ, মেমে ক'লে হ'ব আহিবা। আজি আমি বিশেষকৈ ৰেচিপিৰ ভিতৰত বেঙেনা সেইটো হ'ল, নেমু জলকীয়া আচাৰ আৰু বিলাহীৰ যিটো টপ মানে আমি খাব পাৰোঁ সেইটোৱে 3টা প্ৰশিক্ষণ এতিয়ালৈকে হ'ল। ভাল লাগিছে মোৰ দেই আহি। আগলৈ চাওঁ কি হয়। বিশেষকৈ ঘৰত বনাবৰ কাৰণে মই বেছি আগ্ৰহী, খাই ভাল লাগিব বুলি। নমস্কাৰ, মোৰ নাম ৱাহিদা ৰহমান, মই দুলীয়াজানৰ পৰা আহিছোঁ। মই কিবা এটা মানে শিকাৰ বা কৰাৰ মানে আগ্ৰহ মোৰ আগৰ পৰাই আছিলে। আৰু ইউটিউবত বাইদেউৰ সাক্ষাৎকাৰ চালোঁ, খুব ভাল লাগিলে। বাইদেউৰ লগত কণ্টেক্ট কৰিলোঁ। বাইদেৱে প্ৰশিক্ষণ আজি দিয়াৰ কথা ক'লে। সেই উদ্দেশ্যেৰে এতিয়া আহিছোঁ, শিকিছোঁ আজি, ভাল লাগিছে বাইদেউৰ ওচৰত। আৰু এতিয়ালৈকে আমাৰ 3টা হৈ গ'ল মানে শিকা, আৰু বাকী 2টা শিকাম। আৰু বিশেষকৈ আমি মহিলাসকলে ধৰক সকলোৱে আচাৰ জানোৱেই বনাবলৈ, কিন্তু তাৰপিছত মানে এতিয়া ধৰক ব্যৱসায় ভিত্তিত কৰিব বিচাৰিছোঁ। গতিকে কেনেকৈ প্ৰিজাৰ্ভ কৰে বা তেনেকুৱা ধৰণৰ, গতিকে সেইটো উদ্দেশ্যৰে আহিছিলোঁ। আৰু বাইদেউৰ পৰা সেইখিনি মানে আশা কৰা মতে আমি বৰ্তমান সময়লৈকে পাইছোঁ। আৰু তাৰপিছতে আশা কৰিছোঁ বাইদেৱে আমাক ভৱিষ্যত জীৱনতো যেতিয়া আমি আগবাঢ়ি যোৱাত মানে সহায় কৰে। কিবা অসুবিধা পালে বাইদেউলৈ ফোন কৰিম আৰু সেয়াই।
পৰা আহিছোঁ। অঁ ভালেই পাইছোঁ ইয়াত আচাৰ শিকি। এতিয়ালৈকে 3টা শিকিছোঁ, বেঙেনা আচাৰ আৰু জলকীয়া আৰু বিলাহী। ভাল লাগিছে। বাইদেৱে মানে কেনেকৈ প্ৰিজাৰ্ভ কৰিব লাগে সেইখিনি শিকাইছে, ভালকৈ খুটি নাটি মাৰি ভাল লাগিছে। দুলীয়াজানৰ পৰা আহিছোঁ, ভণ্টি আৰু মই দুয়োগৰাকী আহিছোঁ। আমি খুব আশা লৈ পেলাই আহিছিলোঁ বাইদেউৰ ওচৰত শিকিবলৈ, আৰু বাইদেউ তেনেকুৱা ধৰণে বাইদেৱে শিকাইছেও, ভালো লাগিছে। আৰু আমি বহুত আশা লৈ যেনেকৈ আহিছোঁ তেনেকৈ শিকাইছে, আৰু শিকিম বুলি পাৰিম বুলিয়ে আশা কৰি শিকিছোঁ আৰু বাইদেউৰ পৰা এতিয়ালৈকে। আৰু আচাৰটো আমি চবেই বনাব জানো, কিন্তু আমি কেনেকৈ প্ৰিজাৰ্ভ কৰিব জানো সেইটো নাজানো। প্ৰিজাৰ্ভ কৰি কেনেকৈ ৰাখিব লাগে সেইখিনি নাজানো। প্ৰথমতে মই বাইদেৱে যে শিকাই মই নাজানো, আৰু মোৰ ভণ্টিৰ পৰা মই গম পালোঁ যে বাইদেউ এগৰাকী এনেকৈ আছে। তাৰপৰা বাইদেউ কথা পাতিছোঁ বাইদেউৰ লগত, তাৰপৰা দুয়োজনী এনেকৈ কথা পাতি আৰু দুয়োজনী আহিলোঁ ৰাতিপুৱা 6টা বজাতে আচাৰ শিকিম বুলি। বহুত আগ্ৰহেৰে আহিছোঁ, আৰু এতিয়ালৈকে ভালকৈ শিকিছোঁ। 3টা আচাৰ শিকাইছে বাইদেৱে, বিলাহী শিকালে, বেঙেনা শিকাইছে, আৰু জলকীয়া শিকালে, আৰু এতিয়া নেমু শিকাব, আম শিকাব, এইখিনি। মই ষ্টেচন চাৰি পাইছোঁ। মোৰ নাম আচপিয়া খাতুন। আমি আচলতে বনোৱাটো চবেই কৰোঁ, আমি মানুহ মহিলাসকল ভিতৰতে কাম। তথাপিও আৰু এতিয়া আহি পেলাই ইয়াত দেখিছোঁ, আৰু বাইদেউৰ কথাটো শুনো কিন্তু লগ পোৱা নাছিলোঁ। তাৰপৰা এনেকৈ বনোৱাব লাগে, কিবা এটা কৰিব লাগে বুলি ভাবোঁতে বাইদেউৰ কথা শুনি লৈছোঁ। তাৰপৰা খবৰ কৰোঁতে বাইদেউৰ তেনেকৈ পালোঁ ফেচবুকতে, পাই লৈ এতিয়া সেই আৰু আজি ওলাই আহিছোঁ কৰিম বুলি। এতিয়া ইমান জানো যদি ইয়াত আহিয়ে গম পাইছোঁ যে আমি কিমান নাজানো। তাৰমানে সৰু সৰু কথা যিবোৰ আমি নাভাবোঁ সেইবোৰ ইয়াত আহি পাইছোঁ। তাৰপৰা এতিয়া খাবলৈ 2-এটা যি বস্তু দিলে সেইকেইটাও নোখোৱা বস্তুৱে খালোঁ, কিন্তু আমি সেইবোৰ পেলাইহে দিওঁ। কমলাৰ বাকলি, আদা, তাৰপৰা তেনেকৈ এতিয়া দেখি ভাবিছোঁ যে আৰু কিমান যে আমাৰ শিকিবলৈ আছে। আৰু এইখিনি দেখি ভাবিছোঁ যে আমি শিকিম আৰু কৰিম, আগবাঢ়ি যাম। ভিতৰততো বনোৱাখিনি থাকিবই, তাৰোপৰি এইখিনি কৰিলে আমি ভৱিষ্যত হয়তো আমিও আগবাঢ়িব পাৰিম, আৰু আমাৰ লগত আৰু 2-এজনী ওলাব, সেইটোৱে আশা কৰিছোঁ। আৰু 1 কেজি আমত 150 গ্ৰাম মই আপোনাৰ শিৱসাগৰ অৰ্জুনপুৰীৰ পৰা আহিছোঁ। বাইদেউৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ, ভাবি আছিলোঁ শিকিম। সদায় কিবা অসুবিধা ওলায়, আজি মিলিলে সেয়ে আহিছোঁ বাইদেউৰ পৰা অলপ শিকি পেলাই আমি কিবা এটা কৰোঁ আগলৈ, যাতে ভৱিষ্যততে আগবাঢ়িব পাৰোঁ। ঘৰৰ ভিতৰৰ কামখিনিতো সদায় থাকেই, তাৰোপৰি এইখিনি যদি কৰি অলপ নিজৰ ভৰিৰ ওপৰত থিয় কৰিব পাৰোঁ ভাল লাগিব। সেয়ে আৰু বাইদেউৰ পৰা এতিয়ালৈকে 3টামান আইটেম শিকিলোঁ, ভাল লাগিছে। বাইদেৱে ধুনীয়াকৈ গোটেই বস্তুখিনি আমাক বুজাই দিছে। আমি কিমান বস্তু এতিয়া ইয়াত আহিয়ে শিকিছোঁ যে এইটো এনেকৈ কৰে, এনেকৈ আমি ভবাই নাই যে এনেকৈ আচাৰো বনাব পাৰি, এনেকৈ কৰিব পাৰি। বাইদেউৰ পৰা শিকি ভাল লাগিছে। সেয়া আশা কৰিছোঁ আগলৈও যাতে আমি আৰু এনেকৈ শিকিব পাৰোঁ আৰু শিকাবও পাৰোঁ, সেইটোৱে। নাম জৰ্জিনা বেগম। মই আহিছোঁ শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা। আচাৰ শিকিম বুলি ভাবিয়ে আছিলোঁ। তাৰপিছতে চিনাকি হৈ আৰু মোৰ মানে ছোৱালীৰ মানে ক্লাছ ফ্ৰেণ্ড হয়, তেওঁৰ ছোৱালী একেলগে। তাৰপিছত সেইটোতে আৰু কথা পাতি এনেকৈ ওলালে আৰু। আজি এতিয়া কি শিকিলে? আজি 3টা আইটেম শিকিলোঁ, বিলাহী টক আৰু জলকীয়া আচাৰ, আৰু এতিয়া বৰ্তমান আমি বেঙেনা শিকি আছোঁ। মানে ভাল লাগিছে শিকি খুব। তেওঁ যিখিনি কথা আহে আমাক বহুত উৎসাহিত কৰিছে। মানে এনেকুৱা লাগিছে কথাখিনি শুনি আমি মানে বহুত পিছ পৰি আছোঁ, আৰু মানে ভৱিষ্যতে আমি আগবাঢ়ি যাব পাৰিম। মানে আমাৰো ইচ্ছাটো বহুত বেছি হৈ গৈছে মানে, সেইটোৱে আৰু। শিৱসাগৰ দৰবাৰৰ পৰা আহিছোঁ। বাইদেউ মানে ফেচবুকত পালোঁ, বহুত ধুনীয়া আচাৰ শিকাই বুলি। সেই আহিলোঁ, আৰু তাৰপিছত এতিয়া বাইদেৱে মানে মিঠা বিলাহী আচাৰ শিকালে, জলকীয়া আচাৰ শিকালে, তাৰপিছত আমৰ আচাৰ শিকালে, আৰু বাইদেৱে কিছুমান খাবলৈও দিছে। ইমান ভাল লাগিছে পেলাই দিয়া কমলা বাকলি আচাৰ, আমলখি আচাৰ, ইমান ভাল লাগিছে খাই। এতিয়া আমি শিকিব লাগিব, আৰু শিকি পেলাই আমিও তেনেকৈ বনাম। ভাল লাগিছে বাইদেউ, খুব ভাল লাগিছে বাইদেউ মানে।